বন্ধুসকল আপোনালোকে এই স্ক্ৰীনত চাওক এই স্ক্ৰীনত ছবিবিলাক চাই আছে নহয় 15 বছৰীয়া কিশোৰী ছোৱালীক কি কৰিছে দলবদ্ধ ধৰ্ষণ কৰিছে নাম্বৰ এবাৰ চাই লওক আমাৰ অসমত হাইলাকান্দিত এই ঘটনা ঘটিছে আপোনালোকে সকলো জ্ঞাত মই আগৰ ভিডিঅ'ত সম্পূৰ্ণ মই কৈ দিছো কেনেকৈ হত্যা কৰিছে কেনেকৈ পাখণ্ডকেইটাই নিকৃষ্টভাৱে এই ছোৱালীজনীক ধৰ্ষণ কৰি মাৰি পেলোৱা হৈছে বন্ধুসকল এটা কথা আপোনালোকে সম্পূৰ্ণ জানি লওক প্ৰাক্তন প্ৰেমিক আৰু বৰ্তমানৰ প্ৰেমিকে কি কৰিছে এই ঘটনাটো কৰিছে তেওঁৰ বন্ধুবৰ্গক মাতি লৈ কৰিছে হাইলাকান্দিৰ এই ঘটনাটোৱে ৰাজ্যত এতিয়ালৈকে প্ৰভাৱ পৰা নাই কিয় এতিয়ালৈকে মানুহে জ্ঞাত হোৱা নাই ইমান এটা ডাঙৰ নিকৃষ্ট ধৰণৰ কাম হোৱাৰ পিছতো চৰকাৰে চুপচাপ কিয় চৰকাৰে মাত এখাৰ মাতা নাই এই বিষয়টো লৈ এতিয়ালৈকে কিয় চৰ্চা কৰা নাই এই পাঁচটা পাখণ্ডক গ্ৰেপ্তাৰ ঠিকে কৰিছে কিন্তু ৰাইজৰ দাবী সিহঁতক এনকাউণ্টাৰ কৰিব লাগে নহলে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সোনকালে ফাঁসি দিব লাগে দাবিটো চৰকাৰে কিয় এতিয়ালৈকে গ্ৰহণ কৰা নাই নাকি নাম চাই মানুহক এনকাউণ্টাৰ কৰা হয় মানুহক ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা ন্যায় প্ৰদান কৰা হয় সেইটো উত্থাপন হৈছে এই বিষয়টোক লৈ আপোনালোকে কি ভাবে এইবোৰ ছবি চাই লওক এইবোৰ ছবিৰ নিকৃষ্ট পাখণ্ডকেইটাই এই কামটো কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰে নিমাত কিয় মই ডক্টৰ হিমন্ত বিশ্ব ছাৰক অনুৰোধ কৰিব বিচাৰিছো ছাৰ আপুনি অতি সোনকালে এই পাখণ্ডকেইটাক নিকৃষ্টভাৱে যি কাম কৰিছে অতি সোনকালে শাস্তি দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে কি ভাবে সঁচাকৈ আছেনে এই ছোৱালীজনীৰ পক্ষত যদি আছে তেনেহ'লে আপোনাৰ সঠিক মতামত কি জনাব আৰু যিমান পাৰে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব জয় অসম।